কৰিবলৈ ওলাই আহিছোঁ। সেয়ে ভাবিলোঁ আৰু ভিডিঅ' এটা বনাওঁ। বহুত দিন একো ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই। অকণমান যেতিয়া ওলাই আহিছোঁ ভিডিঅ' এটা বনাওঁ। কিবাকিবি বজাৰ চজাৰ কৰা হ'ল বাৰু। আজি অলপমানে এনেই কৰিবলগীয়া আছে, তেখেতৰ কিবা কিনিবলগীয়া আছে, সেই ওলাই আহিছোঁ। বতৰটো একদম বেয়া, পুৰা বৰষুণ দি আছে। আপোনালোকৰ বিহু যা যোগাৰ কেনেকুৱা চলিছে সকলো জনাব কমেণ্ট কৰি। ঠিক আছে তেনেহ'লে পুৰা ডাঙৰ বৰষুণ দি আছে আৰু গাড়ীৰ পৰা এতিয়া নামিব পৰা নাই। পুৰা ডাঙৰ বৰষুণ, গাড়ীৰ ভিতৰতে ফচি যাব লগা হৈছে আৰু পাৰ্কিঙৰ কাৰণেও জেগা পোৱা নাই। গাড়ীৰ ভিতৰতে ফচি আছোঁ আৰু এতিয়া বৰষুণ দিলেহে নামিব পাৰিম চাগে। ইমান বতৰ বেয়া কৰিছে আজি। আজি হৈছে নেক্সট ডে আৰু আজি লগতে গৰু বিহু। সেইকাৰণে দেউতাই গৰু গা ধুৱাবৰ কাৰণে চাক বনাই আছে এইফালে, আৰু এইফালে মায়ে মাহ হালধি লগাই দিছে গৰুজনীক। তাৰপিছত মাহ হালধি লগোৱাৰ পিছত গৰু গা ধুৱাবলৈ নিয়া হ'ব। আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি একেলগে নদীত গৰু গা ধুৱায়গৈ আৰু এতিয়া মাহ হালধি লগোৱাৰ পিছত লৈ যোৱা হ'ব তালৈ। ওই জোনরে খারথি ওই তরা ওই মোরে ওই জীবন। আৰু এতিয়া মাহ হালধি ঘঁহাৰ পাছত গৰুকেইজনীক লৈ গৈছে গৰু গা ধুৱাবৰ কাৰণে নদীলৈ। এইফালে দেউতা গৈছে আৰু এইফালে খুৰা ছোৱালী এজনী, ভিনদেউ, দাদা আৰু এখেত সকলোবোৰ গৈছে গৰু গা ধুৱাবৰ কাৰণে। আৰু সকলোবোৰ আহে তাতে, বহুত বেছি ভাল লাগে চাই, সেইকাৰণে সকলোবোৰ গৈছে চাবলৈ আৰু লগতে গৰু গাও ধুৱাব। আৰু এতিয়া এইফালে আমাৰ ছাৰে গৰু গা ধুৱাই আহিলে আৰু মোক দুখনমান ফটো তুলি দিব কৈছিলে। মই লগতে ভিডিঅ' কৰি ৰাখিছিলোঁ অলপমান। আজি পৰম্পৰা অনুসৰি 100 এবিধ শাক খোৱা হয় আৰু লগতে আমলৈ টোপ খোৱা হয়। সেই আমাৰ ঘৰতে আমলৈ টোপৰ বাঁহ এটা আছিল, সেয়া ভিনদেউ আৰু আমাৰ এখেতে লাগি পাৰিবলৈ চেষ্টা কৰি আছে। তাকে কি হয় চাওঁ, পাৰিব পাৰে নে নোৱাৰে। যদি পাৰে তেতিয়া খোৱা হ'ব আৰু যদি নোৱাৰে আৰু তেতিয়াহ'লে নাই। বতৰটো একদমেই বেয়া, বিহুৰ বতৰটো এনেকুৱা হ'লে একদমেই ভাল নালাগে। পুৰা বৰষুণ দি আছে আৰু ডাঙৰ মহ এটা ওলালে যে কোনজনী সেইকেইজনী আছেই আকৌ। এইকেইজনী কণী পোৱা ন? কি পোৱা নহয় নেকি এইকেইজনী? সেইজনী হয়, এইবোৰ বাকীবোৰ কিছু মতা হেৰি আৰু।
এই এভৰিৱান, আজি হৈছে পহিলা বহাগ, অৰ্থাৎ আজি হৈছে মানুহৰ বিহু। এতিয়া মই মাহ হালধি দি ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু এতিয়া দেউতাহঁতে নামঘৰত নাম লৈ আছে। নামঘৰত ওলোৱাৰ পিছত দেউতাহঁতক সেৱা শুশ্ৰূষা কৰা হ'ব আৰু তাৰপিছত জলপান চলপান খাম আৰু আজি দিনটো কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া সন্ধিয়া হ'ল, সন্ধিয়াতে আমি ককাহঁতৰ ঘৰলৈ আহিছোঁ। প্ৰতি বছৰে আমি ককাহঁতৰ ঘৰলৈ বিহুৰ দিনাই আহোঁ আৰু এনেকৈ আজিও আমি দাদা, বৌ, বা, ভিনদেউ, মই আৰু এখেত আহিছোঁ ককাহঁতৰ ঘৰলৈ। আৰু এয়া ককাহঁতৰ ঘৰত এতিয়া আমাৰ কাৰণে হাঁহৰ মাংস বনাই আছে ধুনীয়াকৈ, তাকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবি ভিডিঅ' কৰিলোঁ। ককা আইতাক সেৱা কৰিলোঁ আৰু এতিয়া খাই বৈ ধুনীয়াকৈ ঘৰলৈ আহি আছোঁ। বতৰটো একদম খুবেই বেয়া, তথাপিতো বিহুৰ দিনা ককাহঁতৰ ঘৰলৈ প্ৰতি বছৰে যোৱা হয়, সেয়েহে এবছৰো গৈছিলোঁ। এতিয়া খাই বৈ উভতি আহি আছোঁ। ঠিক আছে তেনেহ'লে ভিডিঅ'টো আজিলৈকে ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব শেষত। ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই।